BPF-ৰ সেউজীয়া নেতাবিলাক আমাৰ তাত আহিবলৈ ৰেডি হৈ আছে, কিন্তু যিবিলাক অলপ মানে বেঙুনীয়াবিলাক আহিব এতিয়ালৈকে আহিব বিচৰা নাই, আমি আনিবও বিচৰা নাই। যিবিলাক অলপ সেউজীয়া ধৰণৰ নেতা সেইবিলাকক অলপ মানে আমাৰ তাত আহিব বিচাৰিছে, আলোচনা কৰি আছে, আৰু সেই মানুহবিলাক আমিও মানে আমাৰ দলত স্থান দিম। কিন্তু যিসকল বেঙুনীয়া সেইসকলক আমিও স্থান দিব বিচৰা নাই, কাৰণ যোৱা 17 বছৰৰ লুটি পুটি খালে, আৰু এতিয়া যদি তেখেতসকলক মানে পুনৰ মানে আমাৰ দললৈ অনা হয়, আমাৰ দলৰ কৰ্মকৰ্তা ৰাইজে বেয়া পাব। তো সেইকাৰণে আমি গোটেই কথাটো চালি জাৰি চাই কামবিলাক আগুৱাই আছোঁ। আজি লবেন বসুমতাৰী ডাঙৰীয়া আহিল, ইয়াত মানে ইউথ BPF-ৰ আহিল, আমাৰ কাছিকট্ৰা এৰিয়াৰ, চিৰাং জিলাৰ চিডলি এৰিয়াৰ, আৰু আজি বহু সংখ্যক লোক আদিবাসীসকলৰ পৰা, মাইনৰিটিৰ পৰা, আমাৰ বঙালীৰ পৰা, সকলো বড়োৰ পৰা, সকলো জনগোষ্ঠীৰ পৰা আজি দলে বলে আমাৰ দলত যোগদান কৰিছে। আৰু এতিয়া এই যোগদান কাৰ্যসূচীবিলাকে প্ৰমাণ কৰিছে কি চিৰাং জিলাত আৰু BPF-ৰ একো নাই। ইয়াত কোনোবা BPF কৰি থাকিলে এইটো ভুল হ'ব, আৰু 7টা সমষ্টিৰ ভিতৰত 7টাই UPPL পাব, এইটো চিয়ৰ হৈ গৈছে। কাৰণটোতো আমাতকৈ বেছি আপোনালোকে জানে, আপোনালোকে সদায় বাতৰি পৰিৱেশন কৰে। এই আইৱাৰ ঘৰ হোৱা নাই, জব কাৰ্ড হোৱা নাই, ৰাস্তা হোৱা নাই, দলং হোৱা নাই, চন্দন ব্ৰহ্ম ঠগাই আছে। ইফালে চন্দন ব্ৰহ্ম আৰু হাগ্ৰামাৰ শীতল যুদ্ধ, দুই মানে কি কয় মহৰ যুদ্ধত বিৰিণাৰ মৰণ। গতিকে দলত থাকিব বিচৰা নাই মানুহবিলাক। ইফালে হাগ্ৰামাই কয় মই 1 নম্বৰ, চন্দনে কয় মই 1 নম্বৰ। মিটিঙত দুজনে বহে, কিন্তু ভিতৰে ভিতৰে তেখেতসকলে নিজৰ দুজন মাজত যুঁজ কৰি আছে। আৰু সেই যুঁজৰ কাৰণে আজি দলৰ যিবিলাক মূল মানুহ আছিলে, সেই সকলৰ প্ৰতি ব্যৱহাৰ পাতি ভাল নহয়, সেইসকলক কোনো স্থান নিদিয়ে, কোনো স্কোপ নিদিয়ে, কোনো তেখেতসকলক মানে কাম কৰিবলৈ মানে কোনো ইণ্ডিপেণ্ডেঞ্চি নিদিয়ে। সেইকাৰণে লাহে লাহে চব ওলাই গৈছে। এতিয়া ইয়াত হয় হাগ্ৰামা থাকিব, নহয় চন্দন থাকিব। ৰাজ্যপালৰ শাসনৰ এইটো সাংবিধানিক এটা প্ৰক্ৰিয়া, সাংবিধানিক প্ৰক্ৰিয়াৰ মাজত যাব। আমি কৈছোঁ নিৰ্বাচন কৰিব লাগে, বিহাৰৰ নিৰ্বাচন হৈছে, বিভিন্ন ৰাজ্যত নিৰ্বাচন হৈছে, গতিকে আমাৰ ইয়াতো নিৰ্বাচন পাতিব লাগে। আমি বিচাৰিছোঁ হেল্থ ডিপাৰ্টমেণ্ট আৰু অসম গভৰ্ণমেণ্টৰ এছেছমেণ্ট যদি চব ঠিকে ঠাকে আছে, যদি ৰিস্ক ফেক্টৰটো কমি আহিছে, কৰোণা ভাইৰাছৰ যিটো পৰিৱেশ সেইটো পৰিৱৰ্তন হৈছে লাহে লাহে, গতিকে যিমান শীঘ্ৰে পাৰে ইলেকশ্যন পাতিব লাগে। বাকী গভৰ্ণৰ শাসন এক্সটেণ্ড কৰা, এইটো ধৰি ৰখা মানে এইটো সমাপ্ত কৰা, সেইটো গভৰ্ণমেণ্টৰ হাতত। আমি বিচাৰিছোঁ যিমান সোনকালে পাৰে নিৰ্বাচন হ'ব লাগে। চাওক, তেখেতসকলৰ নিজা নিজা কিবা আঁচনি আছে, নীতি আছে, মই নাজানো। কোনোবা মিউজিয়াম পাতিব বিচাৰিছে, কি পাতিব বিচাৰিছে মই বুজি নাপাওঁ। গতিকে মিউজিয়ামটো যাৰ মানে সংস্কৃতি আছে, যাৰ নীতি আপোনাৰ মানে হিষ্ট্ৰী আছে, সেইসকলক মিউজিয়ামটো লাগে। আৰু কাক কি লাগে সেইটো মই নাজানো, তেখেতে কি ভিত্তিত কৈছে মই সেইটো নাজানো। আমি যিটো গম নাপাওঁ সেইটো তেখেতৰ কথা হ'ব। সেইবিলাক কথাটো পাতি বেছি টাইম পাছ নকৰাই ভাল নেকি? আমি বেলেগ ক্ৰিয়েটিভ কথাবিলাক পাতোঁ না।